জয় শ্ৰী দুৰ্গা মাই কি জয়, জয় শ্ৰী দুৰ্গা মাই কি জয়, জয় শ্ৰী দুৰ্গা মাই কি জয়। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে আৰু আমাৰো খবৰ ভালেই চলি আছে। যিহেতুকে পূজাৰ বতৰ, সকলোৱে নতুন কাপোৰ পিন্ধি পূজা চাবলৈ বুলি ওলাইছে। সেই গতিকে আমিও গ'লোঁ পূজা চাবলৈ। দিনৰ ভাগতে ওলাইছিলোঁ। এয়া আমি আহিছোঁ ছয়গাঁৱত শ্ৰী শ্ৰী মা চন্দিকা দেৱালয়লৈ। আৰু চন্দিকা মন্দিৰটো যিহেতুকে ডাঙৰ হয়, পূজাও ডাঙৰকৈ কৰা হয়। আৰু দিনত যদিও হৈছে পূজা, গধূলিলৈকে বহুত মানুহে চাব যায়, কিন্তু দিনৰ ভাগৰ পৰাই মানুহৰ আগমন হয়। আৰু এয়া আমি 3টামান বজাৰ দৃশ্য আৰু চাওক কিমান মানুহ হৈছে। আৰু আমি যিহেতুকে বহুত দিনৰ মূৰত চন্দিকা মন্দিৰলৈ গৈছোঁ, সেয়ে আমি চন্দিকা মন্দিৰৰ ভিতৰ ভাগলৈ গৈ পেলাই সেৱা এটা জনাই আহিম বুলি ভাবিছিলোঁ। আৰু সেয়েহে আমি ধূপ চাকিখিনিও কিনি লৈছিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ভিতৰ ভাগলৈকে। আৰু চন্দিকা মন্দিৰটোৰ মেইন ঠাইতে আছে এইটো গণেশ মন্দিৰটো। গণেশৰ মূৰ্তি স্থাপন কৰিছে ইয়াতে। গণেশটো সেৱা সমান কৰি লৈ মিলি আমি এতিয়া গৈছোঁ চন্দিকা মন্দিৰৰ ভিতৰ ভাগলৈকে, ব'লক। চেণ্ডেল খুলি মেলি আমি এতিয়া ভিতৰ ভাগলৈকে সোমাই গৈছোঁ। আৰু যিহেতুকে মন্দিৰৰ ভিতৰত ধূপ চাকি জ্বলাবলৈ নিদিয়ে, সেয়ে আমি ছাইডৰ ফালে য'ত বৰ্তমান মন্দিৰত ধূপ চাকি জ্বলাই আছে তাত গৈ মন্দিৰৰ ধূপ চাকি জ্বলাই মেলি সেৱা সমান কৰি পেলাই আহিলোঁ। আৰু আহি পেলাই এতিয়া দুৰ্গা প্ৰতিমূৰ্তি চাম। এইফালে পূজা আয়োজন কৰিছে। মেইন মন্দিৰটোত সেৱা সমান কৰি পেলাই আহিলোঁ। আৰু এয়া ছাইডৰ ফালে এয়া দুৰ্গা প্ৰতিমা যিটো পূজা কৰিছে দুৰ্গা পূজাৰ, সেইখিনি ইফালে প্ৰতিমাখিনি আছে। এইখিনি চাই মেলি আমি আকৌ ঘৰলৈকে ৰিটাৰ্ণ হ'ব লাগিব। আমি ঘৰ আহি পাই গ'লোঁ। আৰু ঘৰত এই ল'ৰা খিলনা বস্তুবিলাক লৈ আহিছোঁ। খালি গাড়ী লাগে, গাড়ী পাগল হৈ গৈছে গাড়ীৰ কাৰণে। বাইক কিনি আনিছে, ৰিম'টৰ গাড়ী আনিছে, বল আনিছে। এখন ডাম্পাৰ অলৰেডি ভাঙিয়ে পেলালে। সৰু ল'ৰা ছোৱালীবিলাকক বস্তু লাগেও, কিন্তু ভাঙি পেলোৱাটো এক্সপাৰ্ট। এয়া আমাৰ ল'ৰাই ডাম্পাৰ ভাঙি দিলে। আৰু বাকী দুখন গাড়ী বাচি আছে। নাজানো এই দুখন কিমান দিনলৈ বা ৰাখে। এতিয়াই ভাঙি পেলাই সিহে জানিব। আৰু এতিয়া আৰু খুব ফূৰ্তি, যিহেতুকে ৰিম'ট গাড়ী পাইছে আৰু কোনে পায় তাক। পূৰা ৰিম'ট গাড়ী চলোৱাত একেবাৰে ব্যস্ত। আৰু আজি হৈছে একেবাৰে শেষৰ দিনটো, যিহেতুকে আজি দেৱী দুৰ্গা মাক বিসৰ্জন দিব। আৰু এইয়া আমাৰ নদীৰ ঘাটত, মানে সদিলাপুৰত যিখন দুৰ্গা পূজা অনুষ্ঠিত হৈছিলে, তাত আমি চাবলৈ আহিছোঁ বিজয়া দশমী উৎসৱ। আৰু চাওকচোন মানুহৰ কিমান ভিৰ হৈছে। আৰু ইমান মানুহৰ ভিৰ, বাপৰে। আৰু দেৱী দুৰ্গা মাক যিহেতুকে আজি বিদায় দিব, সেয়ে সকলোৱে আশীষ ল'বলৈকে ইয়ালৈকে আহিছে। আৰু গুৱাহাটীৰ ফালে অলৰেডি ৰাতিপুৱাৰ ভাগতে চাগে বিদায় দিয়া হৈ গ'ল, কিন্তু আমাৰ এইফালে ৰৈ আছে। আৰু সেয়ে এতিয়া সকলোৱে এইফালে আহিছে আৰু আমিও আহিছোঁ। আৰু এইফালে DJ বজাই দিছে আৰু সকলোৱে ডেন্স কৰাত ব্যস্ত। আৰু আমি ইফালে দেৱী দুৰ্গা মাক পতাবলৈকে মানুহ আঁকিবলৈ লাগি গৈছে। চাওকচোন শেষৰ বিদায় মুহূৰ্ত। এইখিনি হৈছে দেৱী মাৰ শেষ বিসৰ্জন। আজিৰ পিছত আৰু দুৰ্গা পূজা নাই। দুৰ্গা পূজা আজি অতাই দিব, যিহেতুকে দুৰ্গা মা ঘোঁৰাত আহিছিলে আৰু আজি ঘোঁৰাতেই যাব। এয়া লাষ্ট প্ৰতিমূৰ্তিটো লৈ গৈ আছে নদীৰ কাষলৈকে, ইয়াতে উটুৱাই দিব। দেখিছেনে মানুহৰ কিমান ভিৰ হৈছে। ইয়াতে ইমান ভিৰ, আৰু ওপৰৰ ফালে আছে, ওপৰলৈকে আছে। আমি তলৰ ফালে নামি আহিছোঁ, যিহেতুকে দেৱী মাক বিদায় দিব সেইখিনি চাবৰ কাৰণে, কিন্তু ভালদৰে চাগে দেখাই নাপাম। এইয়া দেৱী মাক বিসৰ্জন দিবলৈ আৰম্ভ কৰিছে। এইয়া পানীত পেলাই দিলেই আৰু।